হেল্ল' গাইজ, আজি আমাৰ বাউণ্ডাৰীৰ ভিতৰত থকা খালী ঠাইবোৰত কি গছ গছনি ৰুইছিলোঁ আৰু গছ গছনিবোৰত কি বস্তু খাব পৰাকৈ লাগি আছে আপোনালোকক দেখুৱাই আছোঁ আজি। গ্ৰিলটো খুলিলে প্ৰথমতে এইটো হ'ল চনাই ফুলৰ গছ। চনাই ফুল মানে হালধীয়া ফুল দেখিছে। এইটো পকৰি বনাইও খাব পাৰে, নাইবা ভাজিও খাব পাৰে, সুদাকৈ ভাজি খাব পাৰে, নাইবা কণীৰ লগত ভাজি খাব পাৰে, পিঠাগুড়িও খাব পাৰে। বহুতজোপা ৰুইছিলোঁ, তাৰে 3জোপামানহে বাচিলে। আৰু এইপিনে আছে বহুত কিবাকিবি গছ ৰোৱা গৈছে বাৰু, তামোল গছ আছে। এইবিলাক হ'ল মধুফুল টেঙাৰ গছ, খাবলৈ বৰ টেষ্টি হয়। আৰু এইবোৰ হ'ল আদাৰ গছ, তামোল গছবিলাক আছে। আৰু এইপিনে ৰুইছিলোঁ বেঙেনা গছ। বেঙেনা গছ 6জোপামান ৰুইছিলোঁ, তাৰে এজোপাহে বাচিলে। খাব পাওঁ নে নাপাওঁ ৰখিব লাগিব, ফল বৰ্তমান ফুল ধৰো হৈছে। এইপিনে আছে জলকীয়া গছ। জলকীয়াবোৰ দেখিছে কি ধুনীয়াকৈ লাগি আছে। ডেইলি এটা এটাকৈ কাঢ়ি খাওঁ। জলকীয়াটো অৱশ্যে বহুত জ্বলা হয়, ঘৰৰ মানুহবিলাকে তেনেকৈ ইমান জলকীয়া খাব নোৱাৰে, সেইবাবে ডেইলি হিচাপত এটা এটাকৈ কাঢ়ি খাওঁ। আৰু গোটেই কাঢ়িবলৈ মনো নাযায়, দেখিবলৈ যিহেতু বৰ ধুনীয়া হৈছে। আৰু এইপিনে আছে কঁঠাল গছ, তামোল গছ, কচু গছ। এইজোপা হ'ল পলামৰ গছ। এইজোপা পলাম গছ। কেমেৰাটো ওপৰদি কৰাৰ কাৰণে আন্ধাৰ দেখিছে। আৰু এইপিনে আছে নাৰিকল গছ। নাৰিকল গছত একচুৱেলি পাণ গছ আৰু জালুকৰ গছ দুয়োটাই উঠাই দিছোঁ। পাণ গছৰ লগতে জালুকৰ গছজোপাও একে হৈ আছে। জালুক লাগিছে, যোৱাবাৰ আধা কেজিৰ বেছি ওলাইছে। এইবাৰ ইমান বিশেষ নোলাল, ৰ'দে গছজোপা মাৰি পেলালে আধা। মই জালুকবোৰ দেখুৱাব চেষ্টা কৰিম জুম কৰি, কিন্তু পাতৰ আৰে লাগি আছে, চাগে আপোনালোকে দেখা নাপাব, চিনি নাপাব দেখিছে যদিও, যিহেতু গ্ৰীণ হৈ থাকে। জালুক যিহেতু আমাৰ ঘৰত বহুত ইউজ হয়, সেইকাৰণে গছ ৰুই লৈছোঁ। এইবোৰ পাণ গছ, লগতে পাণ গছো উঠাই দিছোঁ। পাণ গছ আৰু 2জোপা তামোল গছত উঠাই দিছোঁ। এইটো হ'ল বক ফুলৰ গছ। এইটো 6জোপামান আনিছিলোঁ, তাৰে 2জোপা বাচিছে। 2জোপাৰে এইটো আকৌ ধুনীয়া স্বাস্থ্যটো হৈছে, হেল্ডি হৈছে গছজোপা। আৰু কেইমাহমান পিছত ফুল ধৰিব ইয়াৰ। আৰু এজোপা আছে একেবাৰে মাহীমাকৰ সন্তানৰ নিচিনা, পলিঅ' খোৱা নাছিলোঁ যে, এইকাৰণে এনেকুৱা কটীয়া মটীয়া হৈ থাকিলে। কেতিয়া যে ডাঙৰ হ'ব ক'ব নোৱাৰি। আৰু এইটো হ'ল গাম্বাৰী গছৰ পুলি ৰুইছিলোঁ। একচুৱেলি এইটো গাম্বাৰী গছৰ ফুলৰ কাৰণেহে মই ৰুইছিলোঁ, খাবৰ কাৰণে। ফুলটো খাবলৈ বহুত টেষ্টি হয়। এইপিনে আছে নেমু টেঙাৰ গছ। চাওঁ কেতিয়া লাগে নেমু টেঙাটো। এইজোপা হ'ল জলফাই গছৰ পুলি। এইজোপা হ'ল প্লাম গছৰ পুলি, টাবত ৰুই দিছিলোঁ। টাবত ৰোৱাৰ কাৰণে স্বাস্থ্যটো ভাল হোৱা নাই। আৰু এই ডাঙৰ গছজোপা হ'ল জলফাই গছৰ পুলি, জলফাই গছ। জলফাই লাগি আছে। এইবাৰ জলফাই ফুলিছিলে বহুত, কিন্তু নাথাকিলে, কেইটামানহে লাগিছে হিচাপ কৰিব পৰাকৈ। মই জুম কৰি দেখুৱাই আছোঁ। এইবোৰ যিহেতু সেউজীয়া হৈ থকাৰ কাৰণে চিনি নাপাব পাৰে। প্ৰত্যেক বছৰে ওচৰ চুবুৰীয়াৰ লগতে ৰিলেটিভবিলাকক দিয়া যায়। এইবাৰ চাগে দিব পৰা নাযাব। এইটো হ'ল বাঢ়নিৰ গছ, আৰু তাতে তামোল গছ কেইজোপামানত পাণ গছ উঠাই দিছোঁ।
এইবিলাক হ'ল মাছুন্দৰীৰ গছ 3-4 জোপামান আনি ৰুইছিলোঁ ঢেৰ হৈ গ'ল এতিয়া পেটৰ কাৰণে বহুত ভাল মেডিচিন জাতীয় হয় একচুৱেলি আমি চাটনি বনাই খাওঁ মাছৰ লগত জোল খাব পাৰি কিন্তু জোল খালে গোন্ধটো বেছি হয় সেইকাৰণে চাটনি পিচি খালে খাবলৈ বেছি ভাল লাগে গোন্ধটো ইমান নাথাকে আৰু এইপিনে পিছপিনে আছে এইপিনে ৰুইছোঁ মেষ্টা টেঙাৰ গছ বহুত জোপা ৰুইছিলোঁ গুটি হ'ব ধৰিছেই মেষ্টা টেঙাবিলাকৰ আৰু এইপিনে কেইজোপামান ভেন্দি গছ ৰুইছিলোঁ ভেন্দি লাগিছে এয়া বেছি নগজিল বহুত গুটি ছিটিয়াই দিয়া গৈছিলে তাৰে কেইটামানহে বাচিলে এইবোৰ মেষ্টা টেঙাৰ গুটিবোৰ কোমলতে খাবলৈ বৰ ভাল দালিত দি খালে খাবলৈ টেষ্টি লাগে কোমলীয়াবোৰ আৰু গুটিটো পোৰা থ'লে তাৰে ৰঙা ৰঙা বাকলিবোৰ এৰিয়াই জেলি বনাব পাৰে আৰু এইজোপা হ'ল নেমু টেঙা গছজোপাহে ডাঙৰ কিন্তু নেমু টেঙা বিশেষ তেনেকৈ লগা নাই তলে তলে কেইটামান লাগি আছে চিনি পোৱা নাযায় গছজোপা কিন্তু ধুনীয়া স্বাস্থ্যৱান হৈছে কিন্তু ফল বেছি নালাগে এইবিলাক হ'ল চিৰতা তিতাৰ গছ এজোপা আনি ৰুইছিলোঁ এজোপাই যথেষ্ট জনসংখ্যা বহুত ঘনকৈ বাঢ়ে চিৰতা তিতাৰ গছ আৰু মেডিচিন গছ হয় চিৰতা তিতাটো এইজোপা হ'ল ৰুদ্ৰাক্ষ গছ এইটো হ'ল ৰুদ্ৰাক্ষ গছৰ পুলি একচুৱেলি ইয়াৰে মেইন যিটো আছিলে সেইজোপা মৰি থাকিলে বতাহ ধুমুহাতে গছজোপা ভাঙি মৰিলে এইটো তাৰে গছজোপাৰে পুলি এইটো হ'ল গনঠেৰা গনকচু বুলি কওঁ এইটো আকৌ তেজ নথকা মানুহবিলাকে খালে মানে বোলে তেজ ব্লাড আনে এইবোৰ গোটেই আদাৰ গছ হয় লগতে মাজে মাজে কচুৰ গছো ৰুই দিয়া গৈছে মাজে মাজে চিৰতা তিতাৰ গছবোৰো গজি উঠিছে চিটিৰ মাজত থাকিলে বেছিকৈ খেতি কৰিবলৈ জেগা যিহেতু নাথাকে কম জেগাতে এনেকৈ কিবা কিবি ৰুই কামত খটাব পৰা যায় যিবোৰ খালী চুকে কোণে খালী জেগা ৰৈ যায় সেইবোৰ এনেকৈ কিবা কিবি ৰুই কামত খটাওঁ যিয়ে নহওক বজাৰৰ পৰা কিমান আৰু হাইব্ৰিড বস্তু কিনি খাম সেইবুলি এনেকুৱা চুকে কোণে ৰৈ যোৱা খালী জেগাবিলাকত কিবা কিবি এনেকৈ ৰুই লোকেল বস্তু অলপ চলপ খাব পৰা যায় যদি এই ভিডিঅ'টো আপোনালোকক ভাল লাগিছে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেন্তে পুনৰ লগ পাম